স্বাগতম জনাইছো ইউটিউব চেনেল ৰিডাৰ সলিউচনলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। বহুদিন বিৰতিৰ পাছত মই আপোনালোকৰ মাজলৈ ভিডিঅ'টি লৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টো হৈছে ইঞ্চুৰেঞ্চ। চাওক, আমাৰ সকলোৰে লগত চাৰিচকীয়া বাহন নহ'লে এখনকৈ দুচকীয়া বাহন থাকে আৰু সেই বাহনসমূহৰ আমি ইঞ্চুৰেঞ্চ কৰিব লাগে। আৰু ইঞ্চুৰেঞ্চ কৰিবৰ কাৰণে আমি যিকোনো ইঞ্চুৰেঞ্চ কোম্পানীত যাব লাগে আৰু আমাৰ সময়ৰো প্ৰয়োজন হয়। সেয়েহে মই আজি আপোনালোকক ক'বলৈ ওলাইছোঁ, ঘৰত বহি আপোনালোকে নিজৰ মোবাইলৰ পৰাই বা ফোনপে'ৰ দ্বাৰা কেনেকৈ আপোনালোকে ইঞ্চুৰেঞ্চ কৰিবলৈ পাৰিব তাৰ বিষয়ে মই আজি আপোনালোকক A to Z দেখুৱাবলৈ ওলাইছোঁ। চ' ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। ফাৰ্ষ্ট টাইম মই ফোনপে'ত গ'লোঁ। চাওক, যেতিয়া ফোনপে' হোম পেজখন খোল খাব তেতিয়া আপোনালোকে তলৰ ফালে অকণমান স্ক্ৰল ডাউন কৰিব। চাওক, ইয়াতে ইঞ্চুৰেঞ্চ লিখা আছে। আপোনালোকে কি ইঞ্চুৰেঞ্চ কৰিব পাৰিব? বাইক ইঞ্চুৰেঞ্চ কৰিব পাৰিব, কাৰ কৰিব পাৰিব, হেল্থ ইঞ্চুৰেঞ্চ, লাইফ ইঞ্চুৰেঞ্চ কৰিব পাৰিব। ঠিক আছে। আৰু ইয়াতে ফিউল মাৰিলে আৰু বহুতকেইটা অপশ্যন ওলাব। যিহেতু আমাৰ বাইক ইঞ্চুৰেঞ্চ কৰিব বিচাৰোঁ আমি, ঠিক আছে। যিহেতু মই বাইক ইঞ্চুৰেঞ্চ কৰি কিনে দেখুৱাওঁ আপোনালোকক, সেয়েহে বাইক ইঞ্চুৰেঞ্চত ক্লিক কৰিলোঁ। এণ্টাৰ ইয়ৰ বাইক নাম্বাৰত নিজৰ বাইকৰ নাম্বাৰটো বহুৱাব। 01881146। বহুৱাৰ পাছতে আপোনালোকে ইয়াতে ছাবমিট কৰিব লাগিব। ইয়াতে ছাবমিট কৰিলোঁ। অলপ ৱেইট কৰিব। চাওক, ইয়াতে লিখা আছে প্লেনটো আপোনালোকে ইয়াতে প্লেনটো চুজ কৰিব পাৰে। ইয়াতে প্লেনটো চুজ কৰিব পাৰে। ইয়াতে আপোনালোকে চুজ কৰিব পাৰে। চাওক, ইয়াতে অন ডেমেজ আছে, কম্প্ৰেহেনচিভ আছে। চাওক, মোৰ হিচাপত আপোনালোকে বাইক ইঞ্চুৰেঞ্চ কৰিলে কম্প্ৰিহেনচিভত কৰিব লাগে। চাওক, এইটো সুবিধাজনক, বহুত সুবিধাজনক। অন ডেমেজতকৈ এইটো সুবিধাজনক আছে। ঠিক আছে। এইটো চাওক, এইকাৰণে পপুলাৰ বুলিও আছে। সেয়েহে আমি কম্প্ৰিহেনচিভ কৰি ল'ম। ঠিক আছে। মই কম্প্ৰিহেনচিভটো চুজ কৰিলোঁ ইয়াতে। তাৰপিছত ডিউৰেশ্যন আছে। ডিউৰেশ্যনটো আপুনি এবছৰৰ কাৰণে বিচাৰে, 2 বছৰৰ কাৰণে বিচাৰে, 3 বছৰৰ কাৰণে বিচাৰে, সেইটো ইয়াতে চুজ কৰিব পাৰে। 1 ইয়াৰটো পপুলাৰ হয়, এবছৰৰ কাৰণে কৰে। কিছুমানে 2 বছৰৰ কাৰণে, আপোনাৰ মৰ্জি যিটো কৰে। ঠিক আছে। পপুলাৰ হৈছে 1 ইয়াৰ। মই 1 ইয়াৰটো কৰিব বিচাৰিম। তাৰপিছত নেক্সট চাওক, ইয়াতে আছে গ' ডিজিট। গ' ডিজিটে দি আছে ভেলুটো 25,479 ৰুপিজ। ঠিক আছে। ইয়াতে বহুতকেইটা অপশ্যন পাব এনেকৈ। চাওক, আপোনালোকে যদি আপোনাৰ বাইকখনৰ বা কাৰখনৰ ভেলুটো বেছি বিচাৰে তেতিয়াহ'লে সেইটো কোনে বেছি দি আছে সেইটো চাই ল'ব পাৰিব। ঠিক আছে। মোৰ ইয়াতে দি আছে এইটোৱে। গ' ডিজিটে দি আছে 25,479 ৰুপিজ। সেয়েহে মই এইটোতে কৰিব বিচাৰিম। ঠিক আছে। মোৰ ভেলুটো বেছি দি আছে আৰু ইয়াতে বাই নাও কৰিলে 726 ৰুপিজ প্লাছ GST কিবা থাকিব আৰু। ঠিক আছে। মই এইটোৱে চুজ কৰিম। আপোনালোকৰ নিজৰ সুবিধা মতে এইবিলাক যোনটোত সুবিধা হয় চুজ কৰি ল'ব পাৰে এনেকৈ চাই কিনে। ঠিক আছে। মই এইটো চুজ কৰিলোঁ। এতিয়া ক্লিক কৰিব লাগিব। বাই নাওত ক্লিক কৰিলোঁ। বাই নাওত ক্লিক কৰাৰ পিছতে ইয়াতে গোটেইখিনি ডিটেইলছ ওলাব, আপোনাৰ বাইকৰ হওক, কাৰৰ হওক, গাড়ী হওক। ঠিক আছে। ইয়াতে এপ্লাইড NCB 0%, কভাৰেজ IDV 25,479 ৰুপিজ। সেইটো হৈছে। আৰু ডিউৰেশ্যন আছে 1 ইয়াৰ। ঠিক আছে। কভাৰেজ ষ্টাৰ্টছ আফটাৰ দ্য এক্সপায়াৰী অফ ইয়ৰ কাৰেণ্ট পলিচি। কাৰেণ্ট পলিচিটো মোৰ যেতিয়াৰ পৰা শেষ হৈছে তাৰ পৰাই মানে ষ্টাৰ্ট হ'ব। মোৰ অলৰেডি এক্সপায়াৰ্ড হৈছে। ঠিক আছে। ইয়াতে বাইক ডিটেইলছ থাকিব, কাৰৰ ডিটেইলছ থাকিব, কেতিয়া কি হৈছিলে, ইয়াতে ফোনৰ নম্বৰ থাকিব, নাম থাকিব। ঠিক আছে। নেক্সট আমি এই বাই প্লেনটো দেখিছে যে, বাই প্লেনত ক্লিক কৰিব লাগিব। আৰু ইয়াতে আপোনালোকে চাব পাৰে 857 কেনেকৈ হ'ল। ঠিক আছে। এইটো আপোনালোকে ভিউ এমাউণ্ট ব্ৰেকআপ আছে ন, ইয়াতে ক্লিক কৰিলে ডিটেইলছটো ওলাব। ঠিক আছে। মই এবাৰ ক্লিক কৰি দেখাইছোঁ। চাওক, বেছিক থাৰ্ড পাৰ্টি লাইবিলিটি 714, অন ডেমেজ প্ৰিমিয়াম 12.81 লৈছে, GST 130.83। ঠিক আছে। টোটেল প্ৰিমিয়াম 857.64। ঠিক আছে। গোটেই ডিটেইলছখিনি ইয়াতে আছে। ফাইনেল প্ৰিমিয়াম ব্ৰেকডাউন। অ'কে। ইয়াতে গ'ইট কৰিব, গতিত কৰিলোঁ বাৰু মই। তাৰপিছত আমি কি কৰিব লাগিব? বাই প্লেন, এইটো যে আছে বাই প্লেনত ক্লিক কৰিলোঁ। চাওক, বাই প্লেনত ক্লিক কৰিলে চাওক, এতিয়া পইচাটো মানে আমাক মানে বিচাৰিছে। পইচাটো আপোনালোকে ইয়াতে পে' কৰিব। ঠিক আছে। এনেকৈ সুবিধা ইয়াতে অপশ্যন আছে। অপশ্যন মতে গৈ কিনে আপোনালোকে পে' কৰিব। চাওক, ইয়াতে পে' কৰিলোঁ। ইয়াতে আছে পে'মেণ্ট ছাকচেছফুল কমপ্লিট। এইটো আমাক KYC কৰি ল'ব দিছে। ঠিক আছে। যদি নকৰে তেতিয়াহ'লে 2 লিটাৰ কৰিব পাৰে। ঠিক আছে।
Are you sure? One thing, so your policy will not be issued until you complete your KYC verification. So ইয়াতে কোৱা আছে যে KYC যদি ভেৰিফিকেশ্যন কৰা নাযায় তেতিয়াহ'লে আমাৰ ইঞ্চুৰেঞ্চটো ইছ্যু নহ'ব। চ' আমি ষ্টাৰ্ট KYC কৰিব লাগিব, ঠিক আছে। ষ্টাৰ্ট KYC কৰিলোঁ। ইয়াতে পান নম্বৰ বহাব লাগিব, মোৰ পান নম্বৰটো বহালোঁ 9568K, ঠিক আছে। আপোনালোকে ইয়াতে পান নম্বৰ বহুৱাব, তাৰপিছত ডেট অফ বাৰ্থ অ'নাৰজনৰ ডেট অফ বাৰ্থটো বহুৱাব, তাৰপিছত ইয়াতে অ'নাৰ নেম এইটো ফিল আপ কৰিব, তাৰপিছত ইমেইল এড্ৰেছটো ছাবমিট অপশ্যনটো আছে তলত দেখিছে, ইয়াতে ক্লিক কৰিব লাগিব। চাওক মই ছাবমিটত ক্লিক কৰিলোঁ। চাওক এবাৰ আহিলে ID এণ্ড এড্ৰেছ প্ৰুফ, আইডেণ্টিটি এণ্ড এড্ৰেছ প্ৰুফ, চুজ হুইচ ডকুমেণ্ট উড ইউ লাইক টু আপলোড ফৰ এড্ৰেছ প্ৰুফ। চ' আমি আধাৰ কাৰ্ডে দিব বিচাৰিম, মই আধাৰ কাৰ্ড চুজ কৰিম। আপোনালোকে যিটো সুবিধা অ'নাৰৰ যি আছে সেইটো দিব, ঠিক আছে। ইয়াতে আপলোড ফ্ৰণ্ট আপলোড বেক আধাৰ কাৰ্ডখন দিব লাগিব, ঠিক আছে। ইয়াতে গোটেই ডিটেইলছখিনি আহিছে, চাওক গোটেইখিনি ডিটেইলছ আহিছে, এইটো নেক্সট কৰিব লাগিব, ঠিক আছে। নেক্সটত ক্লিক কৰিব লাগিব, নেক্সটত ক্লিক কৰিলোঁ। চাওক ছাবমিট KYC ফৰ ভেৰিফিকেশ্যন হৈ গৈছে। প্লিজ ইনশ্বৰ ডেট ইউ হেভ এণ্টাৰ্ড দ্য কাৰেক্ট ডিটেইলছ ফৰ এ বিলো ছেকশ্যন ID এণ্ড এড্ৰেছ প্ৰুফ গোটেইখিনি হৈছে। এতিয়া ছাবমিট নাও কৰিব লাগিব, আমি এইখিনি হৈ গৈছে। ইয়াতে ছাবমিট নাও কৰিবলৈ ক্লিক কৰিব লাগিব, ইয়াতে ছাবমিট নাও ক্লিক কৰিলোঁ। চাওক KYC ভেৰিফিকেশ্যন ইন প্ৰগ্ৰেছ, your KYC details have been submitted, we will email your policy instantly once the verification is complete. ভেৰিফিকেশ্যনটো কমপ্লিট হোৱাৰ পিছত আমাক মেইল কৰিব। চ' অলপ প্ৰগ্ৰেছ দেখুৱাইছে, KYC ভেৰিফিকেশ্যন ইন প্ৰগ্ৰেছ হৈ আছে। চাওক ধুনীয়াকৈ এইখিনি কাম কৰাৰ পিছতে আমালৈ এটা আপোনালোকৰ যিটো জিমেইল পঠাইছে জিমেইলত এটা মেছেজ এটা আহিব। চাওক ইয়াতেও আহিছে, এখন ইছ্যু হৈ গ'ল, ছাকচেছফুল হৈ গ'ল। এই চাওক ইয়াতে আহি গ'ল, এইখন আপোনালোকে ইয়াতে ডাউনলোড কৰিব ল'ব পাৰিব, ঠিক আছে। PDF-ৰ জৰিয়তে চাব পাৰিব। চাওক অপেনিং হৈ আছে, এইখন চাওক ডিজিট, চাওক গোপাল চন্দ্ৰ ডেকা, এই চাওক গোটেই ডিটেইলছখিনি লিখা আছে ইয়াতে, মোবাইল নম্বৰ হাইড হৈ আছে, ঠিক আছে। আজি 20 আগষ্ট 24, এইটো 19 আগষ্ট 25লৈকে আছে ভেলিডিটি। এনেকৈ আপোনালোকে অতি কম সময়তে আৰু সহজতে ঘৰত বহি মোবাইলৰ পৰা ফোনপে'ৰ দ্বাৰা আপোনালোকে নিজৰ 4চকীয়া বাহনখন বা 2চকীয়া বাহনখন ইঞ্চুৰেঞ্চ কৰিবলৈ পাৰিব। চ' আজি ভিডিঅ'টি ইমানে আছিলে, পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।